আমি আছো দৌলগোবিন্দ মন্দিৰলৈ এতিয়া আমি দৌলগোবিন্দ মন্দিৰলৈ যাম পিকনিকৰ ফাৰ্ষ্ট প্লেচ দৌলগোবিন্দ মন্দিৰ হাই ক'লৈ আহিছা দৌলগোবিন্দ মন্দিৰলৈ ব'লা এতিয়া ভিতৰলৈ যাম এইটো হৈছে মেইন মন্দিৰ আৰু মেইন মন্দিৰ খুবেই ভাল লাগিছে একদম মানে পূৰা ক্লিন আৰু ইয়াত মানে বেলবিলাকত আমাৰ শ্ৰীকৃষ্ণৰ যিখিনি জন্মলীলাৰ যিখিনি মানে আছে কাহিনী সেইবিলাক কাহিনীবিলাক বিৱৰণ দিয়া আছে গোটেই টিম আহি গৈছে এতিয়া আমি মন্দিৰটোৰ অলপ চাৰণিখিনি চাওঁ বাৰু ইয়াত ধুনীয়াকৈ দেখাই আছে যে শ্ৰীকৃষ্ণক কেনেকৈ লৈ গৈছিল খুবেই ভাল লাগিছে একদম মানে ক্লিননেছটো বঢ়িয়া লাগিছে চাফা আৰু সুন্দৰ পৰিৱেশ শান্তিৰ পৰিৱেশ এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ এতিয়া প্ৰসাদ খাবলৈ গৈ আছোঁ আমি প্ৰসাদৰ লাইন এয়া প্ৰসাদৰ লাইনত আমি এতিয়া ক'ত আছোঁ গম পাইছানে নাই আমি এইটো IITৰ কেম্পাছৰ ভিতৰত আছোঁ এইটো IITৰ কেম্পাছ IITৰ কেম্পাছ আমাৰ শেষেই হোৱা নাই IITৰ কেম্পাছটো ভালে লাগিছে প্ৰথম অভিজ্ঞতা এবাৰ আমি গৈ আছোঁ সতীৰা বিদ্যালয়লৈ আমি আহিছো সতীৰা পাৰ্কত বহুত ভাল লাগিছে ইয়াত আহি মানে আমাৰ অনুভৱ বহুত ভাল আপোনালোকে আহিব সতীৰা উদ্যান ধুনীয়া ভিউ এইফালে ৰোপৱে আছে এইফালে ৰোপৱে এইটো উমানন্দ আৰু এইফালে বহুত জেগা আছে
ৰাতি আহিলে আৰু বেছি ভাল লাগে ৰেষ্টিং প্লেচ Wow, কি ধুনীয়াকৈ বাজি আছে